আজি দশমী। মা দুৰ্গাক পৰিয়ালৰ ফালৰ পৰা অন্তিম পূজা আগবঢ়োৱা হ'ল। লগতে বিদায়ৰ আৰতি কৰিলোঁ। তাৰ পিছতে আহিল পূজাৰীৰ হাতেৰে ৰছী পিন্ধা পৰ্ব। এইটো আকৌ মোৰ মাহীৰ ল'ৰা। পূজাৰীয়ে বিদায় লোৱাৰ পিছত সকলো মন্ত্ৰ শিকি দেৰিকৈ অহাসকলক সিয়ে ৰছী পিন্ধালে। ইয়াৰ পিছতে আহিল দেৱী প্ৰতিমাৰ মুখত সেন্দুৰ পিন্ধাই বিদায় দিয়াৰ পৰ্ব। এই পৰ্বত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া সকলোৱে অংশ ল'লে। ইয়াৰ পিছতে ইজনীয়ে সিজনীৰ মুখত সেন্দুৰ সনা আৰম্ভ হৈ গ'ল। ইও যে এই পৰম্পৰাৰে এটা অংশ। তাৰ পিছতে দেৱী মূৰ্তিক বিসৰ্জন দিবলৈ গাড়ীত উঠোৱা হ'ল আৰু এটা দীঘলীয়া প্ৰচেছন কৰি আহি সকলোৱে নৈৰ ঘাট পালোহি। দেৱী মাৰ দৰে আমি মহিলাসকলেও এখন খোলা গাড়ীতে উঠি আহি নৈৰ ঘাট পালোহি। ইয়াতো কিন্তু ফটো তোলাৰ চখটো কোনেও এৰিব পৰা নাই। ইতিমধ্যে দেৱী প্ৰতিমাখিনিও নৈ পাৰত গাড়ীৰ পৰা নমোৱা হ'ল। আমি মহিলাসকলেও গাড়ীৰ পৰা নামি আহিলোঁ। তাৰ পিছত বিসৰ্জনৰ আগে আগে নৈৰ পাৰত আমি সকলোৱে ধূপ ধূনা জ্বলাই দেৱী মাক শেষবাৰৰ কাৰণে সেৱা জনালোঁ। যিমানেই যি নহওক কিন্তু এই পূজাৰ দিনকেইটাত দেৱী মাৰ সেৱাত একাত্ম হৈ থাকি বিসৰ্জনৰ সময়ত মনটোত সঁচাই বৰ দুখ লাগে। ইয়াৰ পিছতেই দেৱী প্ৰতিমা কেইজনা এজনা এজনাকৈ নি নদীত বিসৰ্জন দিয়া হ'ল। এই বিসৰ্জন থলীত আমিয়েই প্ৰথম বিসৰ্জন দিবলৈ আহি পোৱাৰ বাবে বেছি ভিৰ হোৱাৰ আগতেই আমাৰ বিসৰ্জনৰ কামখিনি নিয়াৰিকৈ কৰিব পৰা হ'ল। এই বিসৰ্জন থলীত ওচৰৰ পাজৰৰ প্ৰায় 100 মান প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে ভিৰটোও বৰ বেছি হয়। বিসৰ্জনৰ কামখিনি নিয়াৰিকৈ দিনত হৈ যোৱাৰ পাছত এয়া ৰাতিলৈ এসাঁজ লগে ভাগে খোৱাৰ আয়োজন। মহালয়াৰ পৰা দেৱী বিসৰ্জনলৈকে পৰিয়ালৰ সকলোৱে যিহেতু নিৰামিষেই খাই আছিল, সেয়েহে বিসৰ্জনৰ পাছত প্ৰথম আমিষ সাঁজটো ওচৰ চুবুৰীয়াৰ সৈতে লগ হৈ একেলগে খোৱাটো বাহঁতৰ পৰিয়ালৰ বহু বছৰৰ নিয়ম। আৰু ইয়াৰ লগে লগে এই বছৰৰ দুৰ্গা পূজাকো এনেদৰেই বিদায় দিলোঁ। শুভৰাত্ৰি, বাই বাই।